আমাৰ এটা চ'ৰ্চ ইনফৰমেশ্যন আছিলে যে কেইজনমান লোকে এটা কনস্পিৰেচি কৰি এটা টেৰৰিষ্ট আউটফিট খোলাৰ প্ৰযোজনা চলাইছে। এই খবৰ পাই আমি 3জন লোকক আটক কৰিছোঁ এতিয়ালৈকে, আৰু এতিয়া তদন্ত চলি আছে, তদন্ত অব্যাহত আছে। এজনৰ নাম হ'ল দাৰাও ডেখৰেপ কোকৰাঝাৰ, আৰু বিক্ৰম দৈমাৰী ওদালগুৰি, আৰু হিতেশ বসুমতাৰী বাক্সাৰ। হাতিয়াৰ যে পোৱা বুলি খবৰ কৰিছে, এইটো কি হাতিয়াৰ? আমি তেওঁলোকৰ পৰা অট'মেটিক ৱেপনছ ৰিকভাৰ কৰিছোঁ, আৰু লাইভ এমিউনিশ্যন উদ্ধাৰ হৈছে হিতেশ বসুমতাৰীৰ ঘৰৰ পৰা। কি ধাৰা তেওঁলোকৰ বিৰুদ্ধে দিয়া হৈছে? ধাৰাটো 120B, 121, 121A, 122, 124A IPC, read with 16, 18, 18A, 18B, 19, 20, 21 UAP Act, read with section 66 IT Act. 5 দিনৰ ৰিমাণ্ডত আমি আনিছোঁ। এজনক আমি জুডিচিয়েলি ইণ্টাৰগেট কৰিবলৈ কোৰ্টে এলাউ কৰিছে, তাৰ বাকী 2জনক আমি 5 দিনৰ ৰিমাণ্ডত আনিছোঁ। অৰ্গেনাইজেশ্যন কি নাম আছিলে? ইনপুট পাইছিলে আপোনালোকে? এইটো আমাৰ ইনফৰমেশ্যন আছিলে, আৰু বিশেষ আমি তদন্তত গম পাম, তদন্তত আপোনালোকক জনাব পাৰিম। সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনা কৰিছে? হয়। আৰ্মছ এক্টত দিয়া আছিল? হয়, আৰ্মছ এক্টত লোৱা হৈছে? হয়। আৰ্মছ এক্ট এতিয়ালৈকে হোৱা নাই, UAP এক্ট আৰু 66 IT এক্ট। তদন্তত আমি চলাই আছোঁ, এইটো বিশেষ আপোনালোকে অলপ চূড়ান্তত গম পাব। হিতেশ বসুমতাৰীৰ পত্নীয়ে দাবী কৰিছে যে এয়া হ'ল সম্পূৰ্ণভাৱে আৰক্ষীৰ প্লেনিং আৰু মেকিং। এই সন্দৰ্ভত আপুনি কি কয়? নাই, তাত মোক ক'বলগীয়া একো নাই। ঠিক আছে।